স্কুটি লৈ তহঁতে খেলিব ক'ত বুজি ডাঙৰ তহঁতৰ যে বাটত পুলিচে পায় তই যে স্কুটিখন আনিলি চাবিটো ক'ত পালি টেবুলতে আছিলে তই মোক সুধিছিলি কিয় কিয় নুসুধিলি সেইটোতো হয় আনিবলৈ দিম নেকি তাৰ বয়স কিমান হৈছে 13 বছৰ বয়স হ'বলা তই হ'বলা স্কুটি চলাবলৈ হৈছে গতিকে 18 বছৰ হ'লে তাৰপিছত চলাবি তোৰ কেইবছৰ 15 তইতো এতিয়া মেট্ৰিক দিয়াই নাই মেট্ৰিক পাছ কৰিবি হাই ছেকেণ্ডেৰী পাছ কৰিলেহে তেতিয়াহে তই স্কুটি পাবি বা কিবা পাবি বা বাইক এখন পাবি মাইকী মানুহ হ'লে স্কুটি পাব ল'ৰা হ'লে বাইক এখন দিব পাৰে তেতিয়াহে তই চলাব পাৰিবি এতিয়াতো চলাব নোৱাৰিবি তহঁতৰ লাইচেঞ্চ আছে জানো লাইচেঞ্চটো নাই বৰ্তমান নাই বুলি ক'লে নহয় আৰু তহঁতে কেতিয়াও এনেকৈ স্কুটি নচলাবি দেই আৰু তোকো কৈছোঁ এতিয়া চা তই যে স্কুটিখন চলাবি স্কুটি যদি পুলিচে ধৰে পুলিচে ধৰিলে এখন গাড়ীখন মোৰ নামতহে আছে তোৰ নামত নাই তই কাৰোবাক ফটককৈ মানুহ এটা মাৰি দিবিগৈ মানুহটো মাৰি দিলে কি হ'ব মানুহটো মৰি যায় যদি বা নমৰিলেতো ভালে কথা যদি মৰিও যায় বা আধা মৰাও হয় কাক ধৰিব মুখে ধৰিব তোকতো জেললৈ নিব পৰা কেপাচিটি নাই এতিয়া তোক তহঁতৰ 13 বছৰ হৈছেহে গতিকে সেইটো বয়সত তোকতো জেললৈ নিনিয়ে মোকে নি পেলাই জেলত সোমাই থ'ব তই তেতিয়া ক'ৰপৰা খাবি তই পঢ়া শুনা কৰিবি ক'ৰ পৰা খাবি ক'ৰ পৰা গতিকে সেইকাৰণে চিন্তা কৰি আজিৰ পৰা তহঁতে এনেকৈ নিনিবি আৰু গাড়ীখন এতিয়া নি পেলাই ঘৰত সোমাই থাকিব লাগে চাইকেলকে নিবি কথাখিনি শুনিব চাইকেলকে নিবি চাইকেল নি পেলাই এনেকৈ তহঁতে য'লৈকে যা তেওঁলোকে যাবি চাইকেল লৈ লৈ অলপ দিন কেইবছৰ বস্তু আছে তহঁতৰ আহিছেহে দিন গতিকে তহঁতে এইখিনি চিন্তা কৰি চাবি এনেকৈ নচলাবি দেই স্কুটি আজিৰ পৰা কেতিয়াও স্কুটি নচলাবি আৰু স্কুটিখন ক'ৰবালৈ যাবলগীয়া হ'লে মই চলাই নিম লাগে মই তহঁতক লগত লৈ যাম কথাটো বুজি পাইছনে তেতিয়া একো নহয় আৰু মই সকলো গাৰ্জেনবিলাকো এনেকুৱা হ'ব লাগে যাতে এই সৰু ল'ৰা ছোৱালীক স্কুটি বা বাইক চলাবলৈ দিব হ'ব দে এতিয়া স্কুটিখন খোলা ঘৰলৈ যাম বৰ ঠেলি আৰু এটা এনেকুৱা কেতিয়াও নকৰিবি দেই নকৰিবি একদম এইটো এইবিলাক বেয়া কথা 18 বছৰ হোৱাৰ পিছত